জীৱনত সুখী হোৱাৰ উপায়। মানুহৰ জীৱনলৈ দুখ কষ্ট এবাৰ নহয় এবাৰ আহিবই। এই দুখ কষ্ট বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনে মানসিক, শাৰীৰিক আৰু অৰ্থনৈতিক। গতিকে জীৱনত সুখী হোৱাৰ 5টা উপায় আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। এক নম্বৰ হৈছে গভীৰতকৈ গভীৰ দুখ কষ্টৰ মাজতো নিজক সুখী অনুভৱ কৰিবলৈ শিকক আৰু সদায় হাঁহি থাকক। আপুনি কেতিয়াও নিজক আনৰ লগত তুলনা নকৰিব। তুলনা কৰিলে আপুনি সদায় নিজকে দুখী অনুভৱ কৰিব। 3 নম্বৰ, সদায় বৰ্তমান জীয়াই থাকিবলৈ শিকক। অতীতত যি হৈ গ'ল সেইটো কেতিয়াও ভাল হৈ নাযায়। চাৰি নম্বৰ, স্বাস্থ্যই আমাৰ ডাঙৰ সম্পদ। এটা নিৰোগী সুস্বাস্থ্যই আমাক সদায় সতেজ আৰু সুখী কৰি ৰাখিব। 5 নম্বৰ হৈছে জীৱনলৈ অহা যিকোনো প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়ক।